বন্ধুসকল স্বাগতম জনাইছো এই চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক ক'বলৈ লৈছো এখন গাড়ী কথা, যোনখন গাড়ী বহু বছৰৰ পৰা ইণ্ডিয়াত ৰাজ কৰি আছে। সেই গাড়ীখন হৈছে alto। হয়, আপুনি ঠিকই শুনিছে, alto আহি আছে নতুন ৰূপত বজাৰলৈ আৰু এই বিলাসী গাড়ীখন আপুনি অতি কম খৰচতে লাভ কৰিব। আহকচোন তেনেহলে এই নতুন গাড়ীখনত কি কি নিউ ফিচাৰ্ছ লৈ আহিছে অলপ তাৰ বিষয়ে জানো। নিউ এল্টোখনত 796cc BS6 ইঞ্জিন দিয়া হৈছে, যিয়ে 46 bhp পাৱাৰ আৰু 69 Nm পিক-টৰ্ক জেনেৰেট কৰে। এই নিউ টেকনলজিয়ে গাড়ীখন দিব বহু মাইলেজ আৰু যাতে পাৰফৰ্মেন্স ভালদৰে দিয়ে এই ক্ষেত্ৰত গুৰুত্ব দিছে। ফেচিলিটিৰ ক্ষেত্ৰত আপোনালোকে গাড়ীখনৰ পৰা লাভ কৰিব ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ, কিলেছ এণ্ট্ৰি, পাৱাৰ উইণ্ডো আৰু তাৰ লগতে সেফটিৰ ক্ষেত্ৰতো ভালেখিনি গুৰুত্ব দিছে এই নতুন টেকনলজি গাড়ীখনে। ইলেক্ট্ৰনিক ব্ৰেক ফ'ৰ্চ, এণ্টি লক ব্ৰেকিং সিস্টেম, ডুৱেল ইয়াৰবেগ, পাৰ্কিং সেন্সৰ, স্পীড এলাৰ্ট, সিট বেল্ট ৰিমাইণ্ডাৰ আদি সকলোবোৰ লাভ কৰিব এই নতুন গাড়ীখনত। অভাৰঅল চাবলৈ গ'লে প্ৰিমিয়াম গাড়ীবোৰত যিবিলাক লাগতিয়াল ফিচাৰ্ছ থাকে সেই সকলোবোৰ লাগতিয়াল ফিচাৰ্ছ এই নিউ টেকনলজি গাড়ীখনত দিবলৈ চেষ্টা কৰিছে। আৰু এই গাড়ীখনৰ লুকছৰ ক্ষেত্ৰতো আমি ভালেখিনি ডিফাৰেঞ্চ দেখিবলৈ পাম। এই গাড়ীখনৰ লুকছ অলপ মাস্কুলাৰ আৰু বল টাইপৰ দিছে নিউ টেকনলজি এল্টোত। হাইট, ৱেট আদি সকলোতে আমি ডিফাৰেঞ্চ দেখিবলৈ পাম আগৰ এল্টোখনতকৈ, আৰু এটা ডাঙৰ স্পেচ থকা বুট স্পেচ পাম বুলি আশা কৰিছোঁ এই গাড়ীখনৰ পৰা। আৰু আপোনালোকে যদি ভাবিছে এখন ইকনমি গাড়ী ল'ম বুলি, তেনেহ'লে আপোনাৰ কাৰণে এই গাড়ীখন বেষ্ট অপশ্যন হ'ব পাৰে। অলপ দিন ধৈৰ্য ৰাখক খালি, আৰু কেইটামান মাহৰ পাছতে এই গাড়ীখন লঞ্চ হ'ব আমাৰ ইণ্ডিয়াত, আৰু তেতিয়া টেষ্ট ড্ৰাইভ কৰি যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে গাড়ীখন ল'ব পাৰিব। আৰু প্ৰাইচৰ কথা ক'বলৈ গ'লে কোম্পানীয়ে ইতিমধ্যে অফিচিয়েল প্ৰাইচ লঞ্চ কৰা নাই, কিন্তু আশা কৰিছোঁ যে 3 লাখতকৈ তলত এই গাড়ীখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু বন্ধুসকল, আপোনালোকে যদি ইনফৰ্মেটিভ ভিডিঅ'বোৰ চাই ভাল পায় প্ৰতিটো মুহূৰ্তৰ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।